নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱৰ বিষয়ে আৰু কিছু তথ্য লৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টি আগবঢ়াবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব পাৰিব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আমি এটা কথা ইয়াতে জনাই থোৱা ভাল যে ক্লাছত আমি আৰম্ভ কৰিছিলোঁ যে শংকৰদেৱৰ কি আছিল, বৰগীতৰ সংখ্যাটোৰ কথা কৈছিলোঁ। শংকৰদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা বৰ্তমান কিমান, মানে বৰ্তমান অৱস্থাত পোৱা শংকৰদেৱৰ বৰগীতৰ সংখ্যা কি, সেই ধৰণৰ এটা প্ৰশ্ন দিছিলোঁ। আৰু তাতে আমি উত্তৰটোত কি লিখিছিলোঁ, 34টা বুলি লিখিছিলোঁ, 34টা। আৰু এটা তাৰে তলতে আৰু এটা কুৱেশ্যন দিছিলোঁ যে চৰিত পুথিমতে পোৱা বৰগীতৰ সংখ্যা কিমান, চৰিত পুথিমতে। আপোনালোকৰ হয়তো মনত পৰিছে এতিয়া। এই চৰিত পুথিনো কি, প্ৰশ্নটো পঢ়ি আমি কি, যিসকলে অসমীয়া বিষয়ৰ লগত জড়িত তেওঁলোকে হয়তো জানে যে চৰিত পুথি বুলিলেনো কি বুজোঁ, কিন্তু আন যিসকলৰ অসমীয়া বিষয়টোত ইমান বেছি ভিতৰৰ কথাবিলাক কি সাধাৰণতে জনা নাযায়, তেওঁলোকৰ কাৰণে এইটো এটা নতুন কথা যে চৰিত পুথিমতে কি হ'ল, বেলেগ কিয় হ'ল। চৰিত পুথিমতে আমি কিমান পাইছিলোঁ, 240টা পাইছিলোঁ বৰগীতৰ সংখ্যা, আৰু বৰ্তমান অৱস্থাত পোৱা বৰগীতৰ সংখ্যা আছিল 34টা। তাৰ মাজতো এটা কি আছিল, কাৰণ আছিল। কাৰণ কি হৈছিল, শংকৰদেৱে প্ৰথম অৱস্থাত কি বৰগীত ৰচনা কৰিছিল, আৰু তেওঁ কি ভালে সংখ্যকে বৰগীত ৰচনা কৰিছিল। কিন্তু তেওঁৰ সেই বৰগীতসমূহ কি কৰিছিল, বৰপেটাৰে এজন কমলা বায়ন নামৰ তেওঁৰ ব্যক্তিয়ে তেওঁৰ বৰগীতসমূহ আওৰাবলৈ লৈ গৈছিল, আৰু লৈ যোৱাতে দুৰ্ভাগ্যবশতঃ কি হৈছিল, বন পৰা জুই লাগিছিল। মানে বনত নিজে নিজে যে কিছুমান জুই লাগে কেতিয়াবা, সেই জুই লাগিছিল। আৰু তেতিয়া সেই শংকৰদেৱে ৰচনা কৰা যিখিনি বৰগীত আছিল সেইখিনি সেই জুইতে পুৰি গৈছিল। আৰু মনৰ বেজাৰতে কি কৰিছিল, গুৰুজনাই আৰু কি দ্বিতীয়বাৰৰ কাৰণে সেই বৰগীতসমূহ ৰচনা কৰা নাছিল। তেওঁ সেই দায়িত্বটো কি মাধৱদেৱকে অৰ্পণ কৰিছিল। তেওঁৰ কাৰণ কি, মাধৱদেৱ তেওঁৰ প্ৰিয় শিষ্য আছিল। সেইকাৰণে কি আমি এই সংখ্যাটো কমকৈ পাওঁ। যে আমাৰ মনত প্ৰশ্ন আহিব পাৰে যে শংকৰদেৱে তেওঁ ইমান, গুৰুজনাই কি সাহিত্য সম্ভাৰলৈ ইমানখিনি অৱদান আগবঢ়াইছে, কিন্তু বৰগীতৰ সংখ্যাটো কিয়নো ইমান কম হ'ল। কিন্তু প্ৰকৃত কাহিনী হ'ল সেইটো, বৰগীতৰ লগত জড়িত এইটো এটা কাহিনী আছে। এইখিনি কথা আমি লিখি দিয়া নাই, কিন্তু মই এনে এক্সপ্লেইন কৰি গৈছোঁ যে বৰগীতৰ সংখ্যাটো কিয় কম হ'ল। ঠিক একেদৰে আজি চৰিত পুথিৰ কথাটো অলপ ভিডিঅ'টোৰ আৰম্ভণিতে কৈ লওঁ। চৰিত পুথিনো কি, চৰিত পুথি বুলি ক'লে আমি কি বুজোঁ, এই সৃষ্টিটো কেতিয়া হৈছিল, চৰিত পুথিৰ সৃষ্টি কেতিয়া হৈছিল। এইটো হৈছিল শংকৰোত্তৰ যুগত, মানে শংকৰদেৱৰ পৰৱৰ্তী সময়ত। তেতিয়া কি হৈছিল, তেতিয়াৰ সৃষ্টি হোৱা এক প্ৰকাৰৰ সাহিত্য বুলিয়ে ধৰা হয় এইখিনিক কি জীৱনীমূলক গ্ৰন্থ বুলিও ক'ব পাৰি। কাৰণ কি হৈছিল, শংকৰদেৱ, মাধৱদেৱ, তাৰপিছত হৰিদেৱ বা দামোদৰ দেৱকে ধৰি আন কিছুমান লোকৰ কি জীৱনীবিলাক তেওঁলোকৰ শিষ্যসকলে সাহিত্যৰ সৃষ্টিৰ যোগেদি কি অমৰ কৰি ৰাখিব চেষ্টা কৰিছিল। আৰু সেই উদ্দেশ্যে কি তেওঁলোকে সেইবিলাক লিপিবদ্ধ কৰি গৈছিল। প্ৰথম অৱস্থাত লিপিবদ্ধ কৰা নাছিল, কিন্তু পৰৱৰ্তী সময়ত শিষ্যসকলে ভাবিলে যে এইখিনি আমি লিপিবদ্ধ কৰি থ'লে চিৰদিনৰ কাৰণে কি যুগমীয়া হৈ থাকিব। আৰু সেই উদ্দেশ্যে কি এই সাহিত্যটোৰ সৃষ্টি হৈছিল। আৰু কি কৰিছিল, এই মহাপুৰুষসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ কাৰ্য কি কি কাম কৰিছিল, তেওঁলোকৰ গুণবিলাক কি কি আছিল, সেই ধৰণৰ কিছুমান কথা কীৰ্তন কৰাটো সত্ৰীয়া ভকতসকলৰ এটা কি হৈছিল, প্ৰধান ধৰ্ম কাৰ্যতে পৰিণত হৈছিল। আৰু সত্ৰাধিকাৰসকলে কি কৰিছিল, শিষ্যসকলক আগত লৈ এই বিষয়ক কি কথা, মানে কি ভাগৱত এইবিলাক পুথিৰ আলোচনা কৰাৰ লগতে এই গুৰুসকলৰো কি জীৱনীবিলাক শিষ্যসকলৰ আগত সময়ে সময়ে জীৱন কাহিনীবিলাক আলোচনা কৰি গৈছিল। আৰু সেইবিলাককে পৰৱৰ্তী সময়ত কি বুলি কওঁ, আমি চৰিত পুথি বুলি কওঁ। আৰু চৰিত পুথিৰ লগত এটা জড়িত প্ৰশ্ন আহি থাকে,
চৰিত তোলা প্ৰথাৰ আৰম্ভণি কোনে কৰিছিল, এনেধৰণৰ এটা প্ৰশ্ন আহে। সেই বিষয়ে আমি মাধৱদেৱৰ যেতিয়া ভিডিঅ'বিলাক আৰম্ভ কৰিম মাধৱদেৱৰ জীৱনী সম্পৰ্কে, তেতিয়া এই বিষয়ে উল্লেখ কৰিম। তথাপিও চৰিত পুথিৰ লগত জড়িত বিষয় কাৰণে আপোনালোকৰ মাজত এইটো কথা আজি কৈ থলোঁ যে চৰিত তোলা প্ৰথা বুলি এটা প্ৰশ্ন আহে, আৰু ইয়াৰ আৰম্ভণি কোনে কৰিছিল বুলি যদি আমাক সোধে, তেতিয়া আমি কি লিখিম? মাধৱদেৱে এই প্ৰথাৰ আৰম্ভণি কৰিছিল। তেতিয়াহ'লে আমি প্ৰশ্ন আৰম্ভ কৰাৰ আগতে আজি এইখিনি কথা নতুনকৈ জানিব পাৰিলোঁ যে চৰিত পুথি কি আৰু বৰগীতৰ সংখ্যাটো শংকৰদেৱৰ কিয় কম আছিল, এই কাহিনী দুটা আমি জানিব পাৰিলোঁ। এতিয়া আমি প্ৰথমতে আৰম্ভ কৰোঁ আজিৰ প্ৰশ্ন। 1 নম্বৰত আমি কি দিছোঁ? ভতিমা সম্বন্ধে আমি প্ৰথম প্ৰশ্নটো দিছোঁ যে ভতিমা কি? ভতিমা হৈছে এক প্ৰকাৰৰ কি প্ৰশস্তি বা গুণ গৰিমাসূচক গীত। ভতিমা হৈছে কি প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক এক প্ৰকাৰৰ কি বুলি কোৱা হয়? ইয়াক গীত বুলিয়ে কোৱা হয়। ইয়াতে অলপ মন দি আপোনালোকে শুনি যাব। যদি নোটছ বনাব খোজে এইখিনি কথা ভতিমাৰ লগতে আৰু লিখি ল'ব পাৰিব যে ভতিমাসমূহ প্ৰথমতেতো পালোৱে আমি প্ৰশস্তি বা গুণ গৰিমা প্ৰকাশক গীত। আৰু ইয়াত কি আছিল? এটা বিশেষ লক্ষণ আছিল যে প্ৰকাশভংগীৰ গাম্ভীৰ্য ভতিমাৰ এটা বিশেষ লক্ষণ। অসমত বৈষ্ণৱ গীতি সাহিত্যৰ বৰগীতৰ নিচিনাকৈ ভতিমাৰো এক বিশেষ স্থান আছে। বৰগীতবিলাকৰ যেনেদৰে এটা বিশেষ স্থান আছে, ভতিমাবিলাকৰো কিন্তু গুৰুত্বটো সমানেই আছে। প্ৰাচীন কালত কি আছিল? ভাৰতত ভট্ট বা ভাট নামেৰে এক শ্ৰেণীৰ ভ্ৰাম্যমান গায়ক আছিল। কি নাম আছিল? ভট্ট বা ভাট নামৰ আছিল। ভাট এইটো ভাট হ'ব। খোৱা ভাতটো হ'লে দন্তীয়াত হয়, ইয়াত হ'ব এইটো ফুল হ'ব ভাট, এই শব্দটো হ'ব। ভাট নামেৰে এক শ্ৰেণীৰ ভ্ৰাম্যমান গায়ক আছিল, যিসকলে দেশে দেশে ৰাজকুমাৰ বা ৰাজকুমাৰীৰ গুণ যশস্যা গীতৰ আকাৰত গাই ফুৰিছিল। ইয়াতে কি আছিল? প্ৰশস্তি বা গুণ গৰিমা, ৰাজকুমাৰীসকলৰ কি গুণ গৰিমা, সেইকাৰণে কি গুণ গৰিমা প্ৰকাশক গীত বুলি কোৱা হয়। গীতৰ আকাৰত কি কৰিছিল? গাই ফুৰিছিল। এই আদৰ্শতে কি কৰিছিল? আমাৰ মহাপুৰুষজনেও নাটকত ভাটৰ সৃষ্টি কৰি তেওঁলোকৰ মুখেৰে প্ৰশস্তিমূলক কিছুমান ভতিমা শ্ৰেণীৰ গীত গোৱাইছিল, আৰু তেনেদৰে আমাৰ কি ভতিমাটোৰ সৃষ্টি হৈছিল। কিন্তু ইয়াৰ লগতে আমি নেক্সট প্ৰশ্নটোত ইয়াতে দিছোঁৱে যে শংকৰদেৱে ৰচা ভতিমা কেই প্ৰকাৰৰ? শংকৰদেৱে ৰচনা কৰা ভতিমা কেই প্ৰকাৰৰ? তেতিয়া আমি কি লিখিম? শংকৰদেৱে ৰচনা কৰা ভতিমা হৈছে 3 প্ৰকাৰৰ। প্ৰথমটো কি? নাট ভতিমা, দ্বিতীয়টো দেৱ ভতিমা, আৰু তৃতীয়টো কি হ'ব? ৰাজ ভতিমা। কিন্তু ইয়াৰ লগত এটা মন কৰিবলগীয়া কথা আৰু আছে, আমি ইয়াত উল্লেখ কৰিছোঁৱে। পৰৱৰ্তী কালত কি কৰিছিল? ইয়াতে তলত দিয়া কথাখিনি চাব যে মাধৱদেৱে জয়গুৰু শংকৰ সৰ্বগুণাকৰ নামৰ ভতিমাত গুৰু শংকৰৰ প্ৰশস্তিৰে গুৰু ভতিমা নামে এক প্ৰকাৰৰ ভতিমাৰ সৃষ্টি কৰিছিল। ইয়াতে প্ৰশ্ন আহিব পাৰে যে গুৰু ভতিমাৰ সৃষ্টি কোনে কৰিছিল? তেতিয়া আমি কি লিখিম? মাধৱদেৱে। আৰু এইটো কথা এনেদৰে মনত ৰাখিলে হ'ল যে শংকৰদেৱৰ শিষ্য কোন আছিল? প্ৰিয় শিষ্য মাধৱদেৱ আছিল। মাধৱদেৱেও কি শংকৰদেৱকতো প্ৰাণ ভৰিয়ে ভাল পাইছিল, সেয়ে তেওঁ কি গুৰুৰ ভতিমা, গুৰুৰ প্ৰশস্তিমূলক গীত এটিৰ সৃষ্টি কৰিছিল, আৰু সেয়ে সেইটোৰ নাম কি থৈছিল? কি গুৰু ভতিমা। কিন্তু শংকৰদেৱে সৃষ্টি কৰিছিল কি 3টা প্ৰকাৰৰহে ভতিমা। ইয়াতে আমি এইখিনি তথ্য পালোঁ। নেক্সট আমি চাম শংকৰদেৱৰ মধু দানৱ দাৰণ শীৰ্ষক ভতিমাটি কি ছন্দত ৰচিত? সেইটো কি হ'ব? তটক ছন্দত ৰচিত। তটক নামৰ এক প্ৰকাৰৰ ছন্দ আছে, আৰু সেইটো ছন্দতে এই ভতিমাটো। আৰু কেতিয়াবা প্ৰশ্ন আহিব পাৰে এই ভতিমাটো কোনে ৰচনা কৰিছিল? তেতিয়া আমি কি লিখিব লাগিব? শংকৰদেৱ। সেয়ে এই ভতিমাটোক কি বোলা হয়? ততয় বুলিও কোৱা হয়। কিয় কোৱা হয়? তটক ছন্দত যে ৰচিত হৈছিল, সেইকাৰণে আমি কি ততয় বুলি কওঁ তাক। নেক্সট আৰু এটা কুৱেশ্যন আছে, শংকৰদেৱৰ মধু দানৱ দাৰণ দেৱবৰম শীৰ্ষক ভতিমাটি কোন ভাষাত ৰচিত? এইটো কি হ'ব? সংস্কৃত ভাষাত ৰচিত। সংস্কৃত ভাষাত ৰচিত। তাৰপিছত আছে কীৰ্তনৰ আধাৰ গ্ৰন্থ কি? আমি যে পাইছিলোঁ কীৰ্তন ঘোষা, তাৰপিছত কি আছিল নাম প্ৰসংগমূলক পুথিৰ ভিতৰত কি শংকৰদেৱে কীৰ্তনখনক ৰচনা কৰিছিল, আৰু সেই পুথিখনৰ আধাৰ গ্ৰন্থ কি আছিল? আমি যেনেকৈ হৰিশ্চন্দ্ৰ উপাখ্যানৰ মূল কি পাইছিলোঁ, হয়নে?
ঠিক তেনেদৰে কীৰ্তনৰো এখন আধাৰ গ্ৰন্থ আছিল আৰু সেইখন হৈছে ভাগৱত পুৰাণ। ভাগৱত পুৰাণক আধাৰ হিচাপে লৈ কীৰ্তন পুথিখন ৰচনা কৰা হৈছিল। এইটো কুৱেশ্যনো আহি থকা দেখা যায় যে অসমৰ মৌচাক বুলি কোনখন গ্ৰন্থক বা পুথিক জনা যায়, আৰু সেইখন হ'ব কীৰ্তন পুথি। আমাৰ মনত হয়তো এইটো প্ৰশ্ন আহিব পাৰে যে কিয়নো কীৰ্তন পুথিখনক অসমৰ মৌচাক বুলি কোৱা হয়। সেয়ে আমি কীৰ্তন পুথিৰ বিষয়ে অলপ কথা জানো আহক। যে মহাপুৰুষ শংকৰদেৱৰ সমগ্ৰ ৰচনাৰ ভিতৰতে কীৰ্তনখনেই সকলো শ্ৰেণীৰ লোকৰ বাবে কি আছিল? আকৰ্ষণীয় আছিল। এইখন পুথিয়েই হ'ল তেওঁৰ কবিত্ব প্ৰতিভাৰ শ্ৰেষ্ঠ নিদৰ্শন তথা বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ। বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলিলে আমি কোনখন পুথিক বুজো? সেইখন হৈছে কীৰ্তন পুথি। তেওঁ কীৰ্তনৰ বিভিন্ন খণ্ডবোৰ জীৱনৰ বিভিন্ন সময়ত ৰচনা কৰিছিল। মানে একেবাৰতে কীৰ্তনখন লিখি তেওঁ শেষ কৰা নাছিল। জীৱনৰ বিভিন্ন সময়ছোৱাত তেওঁ কীৰ্তনৰ খণ্ডবোৰ ৰচনা কৰি গৈছিল। দেশকালৰ পৰিস্থিতি অনুসৰি বাসস্থান সলাই ফুৰাৰ বাবে কীৰ্তনৰ বিভিন্ন অংশ ঠায়ে ঠায়ে সিঁচৰতি হৈ আছে। তেওঁ ঠাইবিলাক সলাই থকাৰ কাৰণে কীৰ্তনৰ খণ্ডবিলাক বেলেগ বেলেগ ঠাইত সিঁচৰতি হৈ আছিল। আৰু ইয়াতে এটা উল্লেখযোগ্য তথ্য আমি পাওঁ যে মাধৱদেৱৰ ভাগিন এজন আছিল আৰু তেওঁৰ নামটো কি আছিল? মই ইয়াতে উল্লেখ কৰি দিছোঁ। মাধৱদেৱৰ ভাগিনৰ নাম আছিল ৰামচৰণ ঠাকুৰ। আৰু এই ৰামচৰণ ঠাকুৰে এটা উল্লেখযোগ্য কাম কৰিছিল কি? তেওঁ সেই সিঁচৰতি হৈ থকা কীৰ্তনৰ খণ্ডবোৰ একগোট কৰি বিষয়বস্তু অনুসৰে কীৰ্তনখনক সজাইছিল। সেয়ে তেওঁ এটা ভাল কামেই কৰিছিল, হয়নে? খণ্ড খণ্ডকৈ হৈ থকা বিষয়বোৰ একগোট কৰি কোনে সজাই দিছিল আমাক? মাধৱদেৱৰ ভাগিন ৰামচৰণ ঠাকুৰ। আমি ইয়াতে দুটা প্ৰশ্ন পালোঁ। কীৰ্তনৰ খণ্ডবোৰ কোনে বিষয়বস্তু অনুসৰি সজাই দিছিল? সেইটো হ'ল ৰামচৰণ ঠাকুৰ। আৰু মাধৱদেৱৰ ভাগিনৰ নাম কি আছিল? সেইটো প্ৰশ্ন পালোঁ। সেইটো হ'ল ৰামচৰণ ঠাকুৰ। আমি আগতেও কৈছোঁ যে কীৰ্তনৰ আধাৰ গ্ৰন্থ কি আছিল? ভাগৱত পুৰাণ। সেয়ে কীৰ্তন ঘোষাৰ প্ৰতিটো কাহিনীৰ মাজতেই শংকৰদেৱে প্ৰচাৰ কৰিছে উপাস্য দেৱতা কৃষ্ণ ভগৱানৰ লীলা মাহাত্ম্য। ভক্তি জ্ঞাপক এই গ্ৰন্থখনে সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা অনুপম। মানে কীৰ্তনখন সাহিত্যিক দিশটো কীৰ্তনখনৰ চকুত লগা আছিল। কীৰ্তনখন সাহিত্যিক ক্ষেত্ৰখনতো এটা ধুনীয়া উপহাৰ স্বৰূপে ৰৈ গৈছিল। সেয়ে কীৰ্তনখনৰ ওপৰত বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছিল আৰু সেই মন্তব্যসমূহ আমি ইয়াতে উল্লেখ কৰিছোঁ। ইয়াতে কি আছে? 7 নম্বৰ প্ৰশ্নটোত আমি দিছোঁ ভাষাৰ লালিত্য। ইয়াতে ৰৈ গৈছে, তত জকাৰ এটা হ'ব, লালিত্য হ'ব এইটো। ভাষাৰ লালিত্য, ছন্দৰ জংকাৰ, সুৰৰ লাৱণ্য, ভাৱৰ মাধুৰ্য, ভক্তিৰ দৃঢ়তা, চিন্তাৰ উচ্চতা, এইখিনি একেলগে হ'ব, আদিৰ সমষ্টিৰে শংকৰদেৱৰ কীৰ্তন ৰচিত। এই মন্তব্যটো আমাক কোনে আগবঢ়াইছিল? এইটো হ'ব লক্ষ্মীনাথ বেজবৰুৱাই। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কীৰ্তন সম্বন্ধে লক্ষ্মীনাথ বেজবৰুৱাই কি মন্তব্য আগবঢ়াইছিল? এইটো তেওঁ কৈছিল যে ভাষাৰ লালিত্য, ছন্দৰ জংকাৰ, ইয়াতে যে উল্লেখ কৰা আছে এইখিনি কোনে কৈছিল? লক্ষ্মীনাথ বেজবৰুৱাই। তাৰ পৰৱৰ্তী সময়ত আমি চাম কীৰ্তন সম্বন্ধে আৰু কোনেনো কি কৈছে। এতিয়া নেক্সটটোত কি আছে? কীৰ্তনত হৰ্ষ বিষাদ, প্ৰেম বিৰহ, ক্ৰোধ, এইটো ক্ষমা হ'ব দেই, এইটো হ'ব ক্ষমা, আদিয়ে জুমুৰি পাতিছে, ইয়াত নৱৰসৰ মিলন হৈছে। এই উক্তিটো কাৰ আছিল? জ্ঞাননাথ বৰাৰ। এই দুটা আমি কি পালোঁ? কীৰ্তনৰ সম্বন্ধে দুজন ব্যক্তিয়ে দুটা মন্তব্য দিছিল, লক্ষ্মীনাথ বেজবৰুৱা আৰু জ্ঞাননাথ বৰাই। তাৰপিছত আছে কোনখন গ্ৰন্থক মহাপুৰুষজনাৰ জীৱনৰ শ্ৰেষ্ঠ নিদৰ্শন তথা বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি ক'ব পাৰি? এইটো হ'ব কি? কীৰ্তন পুথিখনক আমি কি বৈষ্ণৱ সাহিত্যৰ কীৰ্তিস্তম্ভ বুলি ক'ব পাৰোঁ। কীৰ্তন পুথিখনৰ কি? আমি সেই বিষয়ে অলপ আলোচনা কৰিলোঁ ইতিমধ্যে। আৰু ইয়াৰ মাজত এটা প্ৰশ্ন আহে যে কীৰ্তন পুথিখন কিমানটা খণ্ডৰ সমষ্টি বুলি এটা প্ৰশ্ন আহে। তেতিয়া আমি কি লিখিম? ইয়াতে 27টা খণ্ড আছে।
সংখ্যাবিলাক মনত ৰাখি গ'লে হ'ল। বহুতা সংখ্যা কি মনত ৰখাৰ কাৰণে কিছুমান খেলি মেলি হ'ব পাৰে, সেইকাৰণে এই সংখ্যাবিলাকত ভালদৰে চাই গ'লে হ'ল। আৰু কীৰ্তন পুথিখন কি অকল যে কি বয়সস্থ মানুহসকলে যে পঢ়ি ভাল পাব তেনেকুৱা নাছিল। এই বিষয়েও আমাক অলপ উল্লেখ কৰা আছে। কীৰ্তন পুথিৰ সঞ্চয়ত যি মধুবিন্দু আছে সি ল'ৰাৰ পৰা বুঢ়ালৈকে প্ৰতিজন অসমীয়া তৃপ্তি দি আহিছে। কীৰ্তন সম্বন্ধে পৰৱৰ্তী প্ৰশ্ন আমি কি পাম? কীৰ্তন সম্বন্ধে ইয়াত আৰু প্ৰশ্ন নাই, যিখিনি গুৰুত্বপূৰ্ণ ইয়াত দিয়াই গৈছে। এতিয়া আমি নাম প্ৰসংগমূলক যে তেওঁ আৰু এখন পুথি ৰচনা কৰিছিল আৰু সেইখন কি আছিল? গুণমালা আছিল। এতিয়া আমি গুণমালা সম্বন্ধে কিছু আলোচনা কৰিম। প্ৰথমে আছে গুণমালা সম্বন্ধে প্ৰশ্নটো কি আছে? গুণমালা পুথিখন কি চন্দত ৰচিত? তেতিয়া আমি কি লিখিম? গুণমালা পুথিখন 6 আখৰীয় কি কুসুমমালা চন্দত ৰচিত। কি চন্দত? কুসুমমালা। ইয়াতে মনত ৰখাৰ, মই এনেধৰণে মনত ৰাখিছিলোঁ এইটো যে প্ৰথম কি আছে, ইয়াতেও মালা আছে হয়নে, আৰু ইয়াতেও কি চন্দটোতো কি মালা শব্দটো আছে। এনেদৰেও মনত ৰাখিব পাৰি, তেতিয়া বস্তুবিলাকে সহজ হয়। কাৰণ আমি কি বহুত কথা মনত ৰাখিব লগা হৈ যায়, কেতিয়াবা সৰু সৰু বস্তুবিলাকে বহুত খেলি মেলি লগায়। সেয়ে কি এনেধৰণে যদি মনত ৰখা যায় বস্তুটো কি পৰীক্ষা হলত আৰু কেতিয়াও পাহৰা নাযায়। মালা আছে গুণমালাত, আৰু কুসুমমালাতো কি আছে? মালা শব্দটো আছে। আৰু এই গুণমালাত কিমানটা পদ আছে এইটো প্ৰশ্ন আহি থাকে। ইয়াতে কিমান? 377টা পদ আছে। আৰু ইয়াত ঘোষা কিমানটা আছে? 6টা। পদ ঘোষা এইবিলাক লিখি লৈ লৈ মনত ৰাখিলে বেছি সহজ হ'ব। আৰু এই গুণমালাৰ আৰম্ভণি ঘোষা কোনটো? সেইটো হ'ব ৰাম নিৰঞ্জন পাতক ভঞ্জন। ইয়াতে যে আমি পাইছিলোঁ 6 আখৰীয়া কি আছিল? কি চন্দ আছিল? কুসুমমালা চন্দ। ইয়াতে আপোনালোকে গম পাব এইবাৰ ইয়াতে 6টা আখৰ আছে নে নাই চাব। 1 2 3 4 5 6টা 6টা পালোঁ। ইফালে 6টা আছে নে? 1 2 3 4 5 6টা। গতিকে কি এইটো 6 আখৰীয়া এটা কি কুসুমমালা চন্দ। এতিয়া নিশ্চয়কৈ বুজিব পাৰিছে। তাৰপিছত এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰোৱা পুথিখনৰ নাম কি আছিল? আৰু সেইখনেই আছিল কি গুণমালা। ইয়াৰ লগত এটা কাহিনী জড়িত হৈ আছে, আৰু সেই কাহিনীটো আপোনালোকৰ মাজত এতিয়া মই অলপ ব্যাখ্যা কৰোঁ যে এই কাহিনীটোনো কি আছিল, যে শংকৰদেৱৰ গুণমালা পুথিখনকনো কিয় হাতী মাৰি ভুৰুকাত ভৰোৱা পুথি বুলি কোৱা হয়। মন দি এইখিনি কথা আপোনালোকে শুনি যাব যে মহাৰাজ নৰনাৰায়ণে এদিন সভাৰ পণ্ডিতসকলক কৈছিল যে কোনোবাই ভাগৱতৰ মূল কথাখিনি শ্ৰীকৃষ্ণৰ গুণ যোগ এদিনতে শুনাব পাৰিবনে? কোনে কৈছিল? মহাৰাজ নৰনাৰায়ণে কৈছিল। সেই ৰাজসভাত কিন্তু গুৰুজনা আমাৰ শংকৰদেৱে উপস্থিত আছিল। ব্ৰাহ্মণ পণ্ডিতসকলে ৰজাৰ সেই কথাৰ প্ৰত্যুত্তৰত কৈছিল যে কোনোবাই যদি ভুৰুকাত হাতী ভৰাব পাৰে তেন্তে আমিও সেই কাম কৰিব পাৰিম। আৰু ভুৰুকা মানে কি? এটা সৰু পাত্ৰ, মানে চূণ থোৱাৰ কাৰণে ব্যৱহাৰ কৰিছিল খুব সম্ভৱত, মই যিমানখিনিলৈকে জানিব পাৰোঁ এই বিষয়ে। তেনেহ'লে আপোনালোকে ভাবকচোন, ভুৰুকা সেই সৰু পাত্ৰটোত হাতীৰ দৰে, হাতীটো কি এটা বিশাল জীৱ হয়নে, সেইটো যদি ভৰাব পাৰে তেনেহ'লে আমিও সেই কাম কৰিব পাৰিম বুলি কৈছিল তেওঁলোকে। গুৰুজনাক সোধোতে তেওঁ সেই কামটো ৰজাৰ আজ্ঞা পালি যিমান দূৰ সম্ভৱ কৰিবলৈ চেষ্টা কৰিলে। আৰু তেওঁ সেইদিনা কি কৰিছিল? ঘৰলৈ গৈ নিত্য কৰ্মখিনি কৰি একে ৰাতিৰ ভিতৰতে আমাক যে এই নামটো আছে গুণমালা পুথিখন তেওঁ কি ভুৰুকাত ভৰাই থৈ ওপৰত এটা হাতীৰ ছবি আঁকি তাৰ পিছদিনাখন লৈ গৈ ৰজাক দিলে। ইমান সুন্দৰভাৱে শ্ৰীকৃষ্ণৰ ৰূপৰ বৰ্ণনা প্ৰকাশক গ্ৰন্থখন একে ৰাতিৰ ভিতৰতে লিখি উলিওৱাৰ বাবে ৰজাই পৰম সন্তোষ লাভ কৰিছিল। আৰু গুৰুজনাৰ পাণ্ডিত্য আৰু ঐশ্বৰিক গুণ ইমানেই বেছি আছিল যে তাৰ বাবে তেওঁ হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে অসম্ভৱ কামো তেওঁৰ হাতত সম্ভৱ হৈ পৰিছিল, হয়নে নহয়? যে কি ভাগৱতৰ দৰে এখন বিশাল গ্ৰন্থ তেওঁ এটা ৰাতিৰ ভিতৰতে হয়নে সেইখিনিৰ সাৰ কথাখিনি তেওঁ কি নতুন এখন গ্ৰন্থৰ ৰূপ দিছিল। আৰু সেইখন কি আছিল? গুণমালা। আৰু সেইকাৰণে কি তেওঁৰ পাণ্ডিত্যৰ পৰিচয়টো তাতেই প্ৰকাশ পাইছিল ৰজাৰ আগত। সেইটোতো সাধাৰণ মানুহে কৰিব পৰা কাম নাছিল এটা ৰাতিৰ ভিতৰতে।
আৰু সেইটো অকল কোনে কৰিব পাৰিছিল? আমাৰ গুৰুজনাই কৰিব পাৰিছিল। আৰু তেওঁৰ সেই কামত ৰজাই সন্তুষ্টিও লাভ কৰিছিল। আৰু সেয়ে তেওঁ কি কৰিছিল? ৰজাই যে কৈছিল কি আন পণ্ডিতসকলে কি কৈছিল? হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে কাম কোনোবাই যদি কৰিব পাৰে তেনেহ'লে আমিও পাৰিম। আৰু সেই উদ্দেশ্যে গুৰুজনাই কি কৰিছিল? সেই গ্ৰন্থখন ভুৰুকাত কি কৰিছিল? ভৰাই থৈ ওপৰত এটা কি হাতীৰ ছবি আঁকি ৰজাৰ ওচৰলৈ লৈ গৈছিল। শেষত কি হ'ল? সেইটোৱে কি হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে কথা হ'ল। এইটোৱে আছিল গুণমালা পুথিখনৰ আঁৰৰ কাহিনীটো। আৰু গুণমালা আমি ক'লোৱে যে প্ৰথমতে কেইটা প্ৰথম মানে কি গুণমালাত খণ্ড কিমানটা আছে বুলি সুধিলে আমি কি লিখিম? 6টা খণ্ড। কিন্তু তাৰ ভিতৰত এটা মন কৰিবলগীয়া কথা যে তাৰে 5টা ভাগৱত পুৰাণৰ 10ম একাদশ স্কন্ধৰ চমু আভাস, কেৱল প্ৰথম খণ্ডটো সাধাৰণ স্তুতিবাচক বৰ্ণনা। এইখিনি হ'ল গুণমালাৰ বিষয়ে আমি জানিবলগীয়া তথ্য। এতিয়া আমি তাৰ পৰৱৰ্তী প্ৰশ্নটোত কি আছে সেইটো চাম যে ডেকাগিৰি বুলি কাক কোৱা হয়? এই শব্দটো হয়তো পাইছে আপোনালোকে আগতে, ডেকাগিৰি শব্দটো। আৰু এই শব্দটো কাক কোৱা হয়? শংকৰদেৱক কোৱা হয়। আৰু কিয় কোৱা হৈছিল সেইটোত চাব, ইয়াতে আমি উল্লেখ কৰিছোৱে যে পিতৃ কুসুম্বৰ ভূঞাৰ মৃত্যু ঘটাত মহাপুৰুষজনে কম বয়সতে পিতৃৰ বিষয় বা শিৰোমণি ভূঞাৰ, তেওঁ কি শিৰোমণি কুসুম্বৰ ভূঞা বুলি কৈছিল নে? পিতৃৰ নামটোৰ আগত শিৰোমণি শব্দটো সদায় থাকিছিল। আৰু সেই শিৰোমণি ভূঞাৰ দায়িত্ব ল'ব লগা হোৱাৰ বাবে তেওঁক কি কৰিছিল? ডেকাগিৰি বুলি কৈছিল। ডেকা বয়সতে লৈছিল নে নাই? সেইকাৰণে ডেকাগিৰি বুলি কোৱা হয়। তাৰ পৰৱৰ্তী প্ৰশ্নটোত আছে শংকৰদেৱে প্ৰথমবাৰ কাক কেতিয়া বিবাহ কৰাইছিল? তেওঁৰ পত্নীৰ নাম কি আছিল? সূৰ্যৱতী। দ্বিতীয় পত্নীৰ নাম সূৰ্যৱতী। আৰু চনটো কিমান, খ্ৰীষ্টাব্দ কিমান আছিল? কিমান খ্ৰীষ্টাব্দত? 1470 খ্ৰীষ্টাব্দত। তাৰ পৰৱৰ্তী প্ৰশ্নটো কি আছে আমি চাম। শংকৰদেৱৰ এগৰাকী কি আছিল? কন্যা আছিল। কেতিয়াবা আহে এইটোৰ নাম। শংকৰদেৱৰ একমাত্ৰ কন্যাগৰাকীৰ নাম কি? মনু। শেষত এই দুটা প্ৰশ্ন আমি ৰাখিছোঁ যে গুৰুজনাৰ মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? গুৰুজনাৰ মৃত্যু হৈছিল 1568 খ্ৰীষ্টাব্দত। আৰু ক'ত হৈছিল? কোচবিহাৰত। জীৱনৰ শেষ কালছোৱা তেওঁ ক'ত কটাইছিল? কোচবিহাৰত। আৰু তাতেই তেওঁ কি আমি যোৱা ক্লাছত আৰম্ভ কৈছিলে যে ৰাম বিজয় নাটকখন তেওঁ কি কোচবিহাৰত লিখিছিলে। আৰু জীৱনৰ শেষৰ সময়ত সেইকাৰণে তেওঁৰ কি শেষ ৰচনা বুলি আমি ৰাম বিজয় নাটকখনক পাওঁ। আৰু তেওঁ কিমান বছৰ জীয়াই আছিল? 119 বছৰ। আৰু জন্ম কিমান হৈছিল? 1449 খ্ৰীষ্টাব্দত হৈছিল। আৰু মৃত্যু কিমান হৈছিল? 1568। এই দুটা ভালদৰে মনত ৰাখিলে হ'ল। শেষৰটো প্ৰশ্নত আছে চৰিত পুথি মতে বৰগীতৰ বিষয় কেইটা পোৱা যায়? চৰিত পুথি কি আপোনালোকৰ আগতো ক'লোৱে হয়নে? সেইমতে বৰগীতৰ কি বিষয় কেইটা? বৰগীতসমূহক তাৰমানে ভালেকেইটা বিষয় আছিল। আৰু সেইকেইটা আছিল 6টা। প্ৰথম আমি পাওঁ ইয়াত 6টা বিষয় আছিল। প্ৰথমটো হৈছে লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ আৰু চাতুৰী। এই 6টা আছিল কিহৰ বিষয়? বৰগীতৰ বিষয়। ইয়াৰ লগতে কিছু কথা মই উল্লেখ নকৰিলোঁ ইয়াতে, লিখিবলগীয়া কথা আপোনালোকে যদি লিখি লয় তেতিয়াহ'লে নিজৰ সুবিধা হ'ব। কিন্তু মই ইয়াতে উল্লেখ কৰা নাই। সাধাৰণতে প্ৰশ্নত এইটোৱে আহে, কিন্তু কেতিয়াবা যদি ভিতৰৰ পৰা প্ৰশ্ন কাটে তেতিয়া এনেধৰণেও আহিব পাৰে যে এইখিনি কথা সেইকাৰণে মন দি অলপ শুনিব যে মহাপুৰুষজনৰ যিখিনি বৰগীত ভক্ত সমাজত প্ৰচলিত আছে সেইবোৰৰ বেছিভাগেই কিন্তু কি বিষয়ক আছিল? পৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তিভাৱ প্ৰকাশিত আছিল। কি প্ৰকাশ পাইছিল? পৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তিভাৱটো তেওঁৰ বৰগীতত প্ৰকাশ পাইছিল। 2-4টা বিৰহ আৰু লীলা বিষয়ক গীত আছিল। 2-4টা মানে খুব কম সংখ্যক লীলা আৰু বিৰহ বিষয়ক আছিল। যদিও চুৰি, চাতুৰি, খেলন আৰু নৃত্য বিষয়ক বৰগীত এটাও নাই। এই যে ক'লো 2-4টা কি আছিল? বিৰহ আৰু লীলা বিষয়ক গীত যদিও আছে, কিন্তু কোনটো ধৰণৰ বৰগীত তেওঁৰ মানে ৰচনা কৰা নাছিল? সেইটো হৈছে এই যে চোৰ, বা এইটো চুৰি বুলিও কোৱা হয়। চোৰ যে লিখিছোঁ এইটো শব্দ, এইটো কেতিয়াবা চুৰি লিখোতে এনেকুৱাও লিখিছোঁ। চাতুৰি, এই চাতুৰি শব্দটো আছেয়ে। আৰু খেলন বা নৃত্য বিষয়ক বৰগীত কিন্তু মহাপুৰুষজনে এটাও ৰচনা কৰা নাছিল। এই ক্ষেত্ৰত মাধৱদেৱৰ তেনে ভাৱযুক্ত বৰগীতৰ সংখ্যা কিন্তু বেছি আছিল। শংকৰদেৱে যিখিনিৰ ওপৰত লিখা নাছিল, মাধৱদেৱৰ কিন্তু সেইখিনি
বেছি আছিল। মাধৱদেৱৰ আলোচনা আগবঢ়োৱাতে আমি সেইখিনি কথা আলোচনা কৰিম। আজি সেইকাৰণে মাধৱদেৱৰ বিষয়ে ইমান আৰু আমি আলোচনা নকৰোঁ। আশা কৰোঁ এইখিনি তথ্যই আপোনালোকক উপকৃত কৰিব পাৰিব। সেয়ে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু শংকৰদেৱৰ বিষয়ে আমি যিমানখিনি তথ্য পাৰি আপোনালোকৰ মাজলৈ আগবঢ়োৱালোঁ। তাৰ মাজত যদি কিবা ৰৈ গৈছে, আপোনালোকৰ যদি মনত কিবা আছে আমাক জনাব পাৰে। ভিডিঅ'টোৰ পৰা যদি কিবা অলপ হ'লেও উপকৃত হ'ব পাৰে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।